নাগা চুক্তি সম্পাদনৰ প্ৰসংগক লৈ নাগালেণ্ডৰ ডিমাপুৰত উপস্থিত ভাৰত চৰকাৰ আৰু NSCM IMৰ মধ্যস্থতাকাৰী RN ৰবি উৎসাহপূৰ্ণ নাগালেণ্ডবাসী পশ্চিম কাৰ্বি আংলঙত পৰিৱৰ্তনকামী চৰকাৰৰ দিনতো নাই এখন ভাল দলং নাই এখন ভাল পথ নৈৰে বুকুৱেদি খোজকাঢ়ি পাৰ কৰে গয়া ইপাৰ সিপাৰ জিলাত ধৰ্মীয় মৌলবাদ গা কৰি উঠাৰ আশংকাত খটখটি হাই মাদ্ৰাছা খোলাৰ বিপক্ষে প্ৰতিবাদ KSA AJYP অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক প্ৰদান নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো খবৰলে NSCM আৰু IM আৰু ভাৰত চৰকাৰৰ মাজত ইতিমধ্যে সম্পাদন হোৱা নাগালিম ফ্ৰেমৱৰ্ক চুক্তি চূড়ান্ত কৰাৰ প্ৰসংগৰ ওপৰত আলোচনা বিলোচনাৰ বাবে 23 অক্টোবৰত ভাৰত চৰকাৰ আৰু NSCM IMৰ মধ্যস্থতাকাৰী আৰু RN ৰবি ডিমাপুৰত উপস্থিত হয় ৰবিৰ আগমনত লৈ উৎসাহপূৰ্ণ নাগালেণ্ডৰ হাজাৰ নগা শ ৰাজনৈতিক নেতৃবৰ্গ ছাত্ৰ আৰু মহিলা সংগঠনকে ধৰি শ বেচৰকাৰী সংগঠনে ডিমাপুৰ এয়াৰপৰ্টত উষ্ম আদৰণি জনাই মধ্যস্থতাকাৰী RN ৰবি অহা ডিসেম্বৰ মাহৰ ভিতৰত নাগা ফ্ৰেমৱৰ্ক চুক্তি সম্পাদন চূড়ান্ত হোৱাৰ সম্ভাৱনা ভাৰত চৰকাৰ আৰু NSCM IMৰ মাজত এই লৈ শান্তি আলোচনাৰ বাবে নাগালেণ্ডৰ ডিমাপুৰ আগমন মধ্যস্থতাকাৰী RN ৰবিৰ সুবুৰীয়া ৰাজ্য নাগালেণ্ডত শান্তিৰ সহাৱস্থান হওক হেয়া দাঁতি কাষৰীয়া আটাইবোৰ ৰাজ্যই বিচাৰিছে কিন্তু নাগালেণ্ড ফ্ৰেমৱৰ্কত আছে কি কোনেও নাজানে অৰ্থাৎ চৰকাৰে চৰকাৰীভাৱে প্ৰকাশ্য কোনো তথ্যই বাহিৰ কৰা নাই মাত্ৰ অনুমানত আশংকাৰে দিন অতিবাহিত কৰিছে সুবুৰীয়া ৰাজ্যসমূহ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰে অসমৰ ভৌগোলিক অখণ্ডতাত কোনো হানি বিঘিনি নকৰে বুলি সহজভাৱে ঘোষণা কৰাৰ বিপৰীতে মণিপুৰ আৰু অৰুণাচলে ভাৰত চৰকাৰক সকীয়াই দিছে যে নাগালেণ্ড ফ্ৰেমৱৰ্ক চুক্তিয়ে ভৌগোলিক অখণ্ডতা আৰু সংহতি ব্যাঘাত কৰিলে কোনো প্ৰকাৰ সহ্য কৰা নহব নাগালিম ফ্ৰেমৱৰ্ক চুক্তিয়ে আচলতে ভাৰত চৰকাৰে অসমৰ লগতে মণিপুৰ অৰুণাচল ৰাজ্যক প্ৰবঞ্চনা কৰে নে ঘোষণা মতে অটল স্থিতিত থাকিব হেয়া আহি থকা দিনবোৰতহে স্পষ্ট হ'ব পৰিৱৰ্তনৰ হাজাৰ হাজাৰ প্ৰতিশ্ৰুতিৰ বন্যা বুৱাই ভোটাৰ ৰাজ্যক আকৰ্ষিত কৰি বিজয় হৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শাসনৰ বাগজুৰি হাতত তুলি লোৱা বিজেপি শাসকীয় দলে সৰ্বসাধাৰণ জনতাক এখন উন্নত কাৰ্বি আংলঙৰ উপহাৰ দিয়াৰ নামত ৰাজ্যৰ দৈনন্দিন জীৱন যাপন কৰিবলগীয়া হৈছে এক চূড়ান্ত প্ৰশাসনত চাওঁ আহক কাট নিউজৰ সাংবাদিক ৰাতি শ্ৰংফাৰে যুগতাই অনা এই ৰিপৰ্ট বিগত 15 বছৰ কংগ্ৰেছ অপশাসনৰ ফলত কাৰ্বি আংলং সামূহিক বিকাশ স্তব্ধ হোৱা বিশেষকৈ গ্ৰামাঞ্চল এলেকাত অতিকৈ পিছ পৰি থকা ইত্যাদি বিষয় আগত ৰাখি জিলাখনত আমূল পৰিৱৰ্তনৰ সাধনৰ প্ৰতিশ্ৰুতি দি মুখ্য কাৰ্যবাহী সদস্য নেতৃত্বাধীন বিজেপি চৰকাৰে পৰিষদৰ মসনদ দখল কৰিলে ঠিকেই কিন্তু আজি প্ৰায় 4 মাহৰ বিজেপি শাসকীয় দলৰ শাসনকালত উৎকৃষ্ট নমুনা হিচাপে প্ৰায় 2-3 দিনৰ মূৰে কেৱল ভৱন পথ আদি নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিয়ে বিকাশৰ নজিৰ দাঙি ধৰিব বিচাৰিছে তুলিৰাম ৰংহাঙে দৰ্শকে টেলিভিছন স্ক্ৰীনত প্ৰত্যক্ষ নিশ্চয় কৰি আছে প্ৰকৃততে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পশ্চিম কাৰ্বি আংলঙৰ পিছপৰা গ্ৰামাঞ্চলৰ ৰাইজে দৈনন্দিন জীৱন কেনেদৰে অতিবাহিত কৰি আছে 8 নং হামৰেন পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ফংজাংৰে গোপীলাংছো বাইদা থাৰ্মিত লাংছো মলাহীন আদি কৰি বৃহত্তৰ 22খন গাঁৱৰ গয়াসকলে নিজৰ গাঁৱলৈ যাবলৈ নাই এখন ভাল পথ নাই এখন দলং গয়া ৰাইজে নিজৰ ঘৰলৈ নিবলগীয়া প্ৰয়োজনীয় সামগ্ৰীসমূহ কেনেদৰে নিয়ে কাট নিউজৰ দৰ্শকসকলে নিশ্চয় প্ৰত্যক্ষ কৰি হৃদয়ঙ্গম কৰিব পাৰিছে যে কেনে কষ্টবহুল জীৱযাত্ৰা গয়া লোকসকলৰ বৰ্তমান হামৰেন পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তথা একালৰ দুৰ্নীতি সম্ৰাট তথা কাৰ্যবাহী মঙ্গল সিং টিমুঙে কাৰ্যবাহী সদস্য হৈ থাকোঁতেও কেৱল ব্যক্তিগত সম্পত্তিৰ পাহাৰ গঢ়িলে এই সকল দুখীয়া গয়া ৰাইজৰ মনৰ প্ৰশান্তি সুখ সুবিধাৰ বাবে অকনো চিন্তা নকৰাৰ বাবে গয়া ৰাইজৰ এই দুৰ্দশা আজিও আদিম যুগৰ কষ্ট বহুল জীৱন যাপন এইদৰে কৰি আছে গয়াই
তথাপি গয়া ৰাজ্যে এতিয়াও গভীৰ প্ৰত্যাশাৰে বাট চাই আছে কি জানিব সঁচাকৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তনৰ বতাহে কিছু পৰিৱৰ্তন আনিব এই পিছপৰা এলেকালৈকো গয়াৰ এই আশা পূৰণ হ'বনে বিজেপিৰ পৰিৱৰ্তনৰ বতাহ চুবনে অঞ্চলটোক আন্তঃৰাজ্যিক সীমান্তৱৰ্তী খটখটি আৰক্ষী থানাৰ অন্তৰ্গত পকা ফিল্ডত অবৈধভাৱে হাই মাদ্ৰাছা খোলাৰ বিপক্ষে প্ৰতিবাদ মুখৰ হৈ উঠিছে কাৰ্বি ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা গোট দেশ তথা ৰাজ্যত বিভিন্ন সময়ত ধৰ্মীয় মৌলবাদ গা কৰি উঠাৰ ফলশ্ৰুতিত নানান কুটাঘাতমূলক কাৰ্যকলাপ সংঘটিত হৈ আহিছে অসমৰ বিভিন্ন ঠাইত হাই মাদ্ৰাছা খোলাৰ নামত বিভিন্ন ঠাইত কুটাঘাতমূলক কাৰ্যৰ লগতে উগ্ৰপন্থীৰ আশ্ৰয়স্থল হোৱা আশংকা পৰিলক্ষিত হোৱাৰ কথা বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আহিছে এনে আশংকাত উদ্বিগ্ন কাৰ্বি ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে খটখটিৰ পকা ফিল্ডত অবৈধভাৱে খোলা হাই মাদ্ৰাছা অতি শীঘ্ৰে বন্ধ কৰাৰ দাবী তুলি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ মহকুমাধিপতি দিলীপ তেৰাঙৰ যোগে প্ৰেৰণ কৰে এখন স্মাৰক পত্ৰ গুৱাহাটীস্থিত হেমটুনত 23 অক্টোবৰত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ সভা অল ইণ্ডিয়া কাৰ্বি ষ্টুডেণ্টছ ইউনিয়ন অৰ্থাৎ সদৌ ভাৰত কাৰ্বি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই সভাত বিশিষ্ট নেতা অনুপ চেতিয়া মৃণাল হাজৰিকাকে ধৰি কাৰ্বি আংলঙৰ 24 সংগঠনৰ নেতা জে আই কাথাৰ বড়ো সাহিত্য সভা অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাবুল দাস প্ৰমুখ্যে বিশিষ্ট তথা বৰণ্য ব্যক্তিসকল যোগদান কৰে সভাত কাৰ্বি আংলং জিলাৰ লগতে সমগ্ৰ ৰাজ্যত এনআৰসি সেৱা সন্দৰ্ভত হৈ থকা কাৰ্য সম্পাদন সন্দেহজনক বুলি ব্যক্ত কৰি এই ক্ষেত্ৰত প্ৰকৃত নাগৰিকৰ তালিকা প্ৰস্তুতকৰণৰ কাৰ্য কেনেদৰে কৰা যায় তাৰ ওপৰত বিস্তৃত আলোচনা বিলোচনা কৰা হয় তদুপৰি অহা 28 অক্টোবৰত গুৱাহাটীতে ইণ্ডোজেনাছৰ সংজ্ঞাৰ সন্দৰ্ভত বিশাল সভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ আজিৰ সভাতে সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয় উক্ত সভাত ৰাজ্যৰ ভিন ভিন জনগোষ্ঠীৰ সাহিত্য সভাৰ লগতে কাৰ্বি আংলঙৰ পৰা কাৰ্বি লামেট আমাইকো নিমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা হয় পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো সমু বাণিজ্যিক বিৰতি Turkimi outlet opposite LDRB Difu Karbi Anglong Assam 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited.
Rupsana Boro Revealing Beauty Parlor RH Complex near IDBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি? এতিয়া আৰু চিন্তা নাই, কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ। বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব। কাঞ্চ ৱাটাৰ। Please step in Malin Showroom. All kind of Karbi traditional and handloom handicrafts and ornaments are available here. Along with gents, ladies and kids garments are also available here. Malin Showroom, MG Road, Main Market, opposite TOP. For more details, contact 9435433011. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে। এতিয়া আগবাঢ়িছো পৰৱৰ্তী অংশলে। বুকাজান মহকুমাৰ অন্তৰ্গত দিলাই হৰিয়জানৰ DDS পথেৰে গৈ থকা অৱস্থাত লক্ষীজান ডিমৰু লাংছ সমীপত বুকাময় পথত লাগি ধৰে 10 চকাযুক্ত এখন মালবাহী ট্ৰাক। হয়, দিলাই হৰিয়জানৰ হৈ লক্ষীজান ডিমৰু লাংছ অভিমুখে যোৱা এই DDS পথটি মেৰামতিৰ বাবে কিমান প্ৰতিবাদ দাবী সাব্যস্ত কৰা হ'ল সামাজিক সংগঠনসমূহে। কিন্তু পথটিৰ অৱস্থা একেদৰে থাকিল, বৰঞ্চ পূৰ্বতকৈ অধিক বেয়ালৈহে ঢাল খালে, যাৰ ফলত আজি এইদৰে 10 চকাযুক্ত বিশাল মালবাহী ট্ৰাকখন আধা ৰাস্তাতে বোকাত লাগি ধৰি ৰৈ যাবলগীয়া হ'ল। অৱশ্যে এখন ক্ৰন গাড়ীৰে ট্ৰাকখনৰ উদ্ধাৰৰ প্ৰয়াস কৰি থকা হৈছে, যদিও ট্ৰাকখনৰ একাংশৰ চকাবোৰ বোকাৰ গভীৰ অংশত সোমাই পৰাত এই বাতৰি লিখা পৰলৈকে উদ্ধাৰ কাৰ্যত সফলতা অৰ্জন কৰিব পৰা নাই। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত বাট পথৰ এই দুৰ্গতিৰ পৰা কেতিয়া মুক্ত হ'ব? কেতিয়া এখন মসৃণ পকা আলিবাট পাব? এই প্ৰশ্ন আমাৰ নহয়, দিলাই হৰিয়জান লক্ষীজান ডিমৰু লাংছৰ হাজাৰ হাজাৰ ৰাইজৰ। বুকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট, কাট নিউজ। এতিয়া ঘৰে ঘৰে ভিন্ন ধৰণৰ বিজুলী বাল্ব লাগি আছে। বিজুলীৰ খুঁটাবিলাকত বিজুলী তাঁৰসমূহ ভালদৰে লাগিও আছে। সেয়ে দিনৰ পোহৰত চাই যিকোনোৱে ক'ব, হয় গাঁও কেইখনত বিদ্যুৎ সেৱা আছে, বেছ সা সুবিধা থকা গাঁও এইবোৰ। কিন্তু আন্ধাৰ হ'লেহে নীলা শিয়ালৰ ৰং ওলাই যোৱাৰ দৰে অঞ্চলটোত আন্ধাৰ হৈ আহিলেই দেখা যায় আচল বিদ্যুৎ সেৱাৰে সুবিধাজনক প্ৰতিচ্ছবি। কাৰণ ইয়াত সন্ধিয়া হ'লেই আৰম্ভ হয় আন্ধাৰৰ ৰজা কিলবিছৰ ৰাজত্ব। আন্ধাৰ চাৰিওফালে কেৱল ভয়ানক আন্ধাৰ। আন্ধাৰৰ ৰজা কিলবিছৰ ৰাজ্য ক'ত, চাওঁ আহক এই ৰিপৰ্ট। কাৰ্বি আংলং জিলাৰ নমাটি পৰিষদৰ দেনগাঁও এলেকা অন্তৰ্গত হনটেৰান গাঁও, বামগাঁও, হাৰবাৰা ৰংফাৰ গাঁও, চাৰকেএৰ গাঁও, পালাম ইংটি গাঁও, ফাংচৰংপি গাঁও, অনবে গাঁও, 6খনকৈ গাঁৱত সন্ধিয়া হৈ অহাৰ লগে লগে চলে আন্ধাৰৰ ৰজা কিলবিছৰ ৰাজত্ব। এই বৃহৎ এলেকাত বিদ্যুতৰ বাবে সকলো ব্যৱস্থাই আছে, নাই ইয়াৰ সেৱা। বিজুলীৰ অভাৱত গয়া লোকৰ শেষ ভৰসা ধিমিক ধামাক কেৰাচিনৰ টিপ চাকি অথবা কেৰাচিনৰ লেম্পটেন। জানিব পৰা মতে বিদ্যুৎ সেৱা পাবৰ বাবে ইয়াৰ ৰাইজে ঘৰে ঘৰে বৰঙণি তুলি ছিকিউৰিটি টকাৰ বাবদ বিভাগীয় কণ্ট্ৰেকচুৱেল বিদ্যুৎ কৰ্মীৰ হাতত কেইবাবাৰ টকাও জমা দিয়া হ'ল, যদিও আজি কেইবামাহ ধৰি অৱস্থাৰ কোনো পৰিৱৰ্তন নাই। ASEBৰ অধীনস্থ হাওৰাঘাট বিদ্যুৎ বিভাগৰ পৰা কোনো সঁহাৰি নাই। গাঁৱে গাঁৱে চৰকাৰৰ গ্ৰাম্য বিদ্যুৎ আঁচনি ৰূপায়ণৰ নামত বিদ্যুৎৰ লাইন লগাই দিয়া হ'ল, কিন্তু বাস্তৱত বিদ্যুৎ সেৱা আগবঢ়োৱাৰ নামত মাথোন এক প্ৰহসন হ'ল। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত পিছপৰা গয়া লোক পুনৰ মান্ধাতা যুগলৈ ঘূৰি যাবলগীয়া হোৱাটোৱে নেকি পৰিৱৰ্তনৰ ইংগিত।
ডেনগাঁৱৰ পৰা ৰবিন বেৰ ৰিপৰ্ট কাট নিউজ বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত বৰমুন্থি বে গাঁৱৰ পৰা সন্ধানহীন হৈছে এগৰাকী কিশোৰী দেখাত খুবেই মৰম লগা কিশোৰীজনীৰ নাম ৰঞ্জিতা বৰ্মন যোৱা 21 অক্টোবৰৰ পৰা সন্ধানহীন হৈ আছে কিশোৰীজনী জানিব পৰা মতে সন্ধানহীন খবৰ দিনা কিশোৰীজনীয়ে সিদিনা আপাৰ দেওপানীৰ সাৰ্চিং বে আৰু মৎস্য কিলিঙৰ ঘৰত ফুৰিবলৈ যায় তাতে ভাত পানী খোৱাৰ পিছত সাৰ্চিং বে বজাৰৰ পিনে ফুৰিবলৈ বুলি কিশোৰীজনীৰ সৈতে যায় তাৰ পিছত কিশোৰী ৰঞ্জিতা আৰু ঘৰলৈ গৈ ওলোৱা নাই আজিও নিজ কন্যা সন্ধানহীনক লৈ হুকাকুল পিতৃ মাতৃ তথা পৰিয়ালৰ লোকসকলে সম্পৰ্কীয় আটাইবোৰ আত্মীয় তথা চিনাকি লোকৰ ঘৰত যথাসম্ভৱ খোজ খবৰ কৰিও অনুসন্ধান উলিয়াব পৰা নাই এতিয়াও চিন্তিত হৈছে পিতৃ মাতৃ কোনো দুষ্ট চক্ৰৰ হাতত পৰিছে নেকি সৰু ছোৱালীজনীয়ে এনেদৰে ভাবি ভাবি আশংকাত এই কেইদিন সময় অতিবাহিত কৰিছে ৰঞ্জিতাৰ অনুসন্ধান পোৱা ব্যক্তিয়ে অনুসন্ধান পোৱা মাতৃ ততালিকে আৰক্ষী থানা নতুবা পিতৃ মাতৃক খবৰ দিবলৈ অনুৰোধ কৰিছে আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ